তো তালৈ মই ধন্যবাদ দিছোঁ মোক যে এনেকুৱা সহায় কৰি পেলাই মোক তথাপিও যে মই ঘূৰিব নোৱাৰা স্বত্বতেও যে মই ৰাস্তাত ঘূৰাই ফুৰিছে সেইটো কাৰণে মোৰ বন্ধুক মই ধন্যবাদ দিছোঁ তথাপিও মই গোটেই মুকলি আকাশৰ তলত যি ঘূৰি ফুৰিব পাৰিছোঁ তো আজি খুব বতৰটোও ভাল আজি ধুনীয়া বতাহ মাৰি আছে সেমেকা বতৰটো ৰ'দ নাই ইফালে মানে বহুত হেপী তো আজি মানে অলপ মানে ভোক লাগিলে ধৰ আধা বটা আৰু তৰমুজ আনিছোঁ খুৱাবৰ কাৰণে তৰমুজ এইটো কেজি 30 টকা দি লৈ আনিছোঁ এইটো একচুৱেলি 30 টকা বেছি পৰিছে এইটো কিয়নো এইটো 1 কেজি অকণমান বেছি হ'ব তো মানে এইটো আজি খাম আৰু বঢ়িয়া একদম মানে গাঁৱলীয়া হয় কোনো ধৰণৰ মানে বেপাৰী কাৰণে ঘৰত মানে ৰোৱা আছিলে এইটো আমি লৈ আনিছোঁ ধুনীয়া তামান ৰস আছে মানে খাই টেষ্ট লাগিব পূৰা বগা এইটো হয় আপোনালোকে পলিথিন আছে দেখা নাই চাগে মই দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো হয় এইটো ধুনীয়া তৰমুজ এইটো আমি খাম মানে আজি আচ্ছা ঠেলাটো খাই লাগে নে ককাই লাগে আপোনাৰ ঠেলা লগাটো মই কৈছোঁ ফ্ৰেণ্ড হয় মোক বহুত হেল্প কৰি আছে দেখা নাই আজি ৰাস্তাৰ পৰা মোক কেনেকৈ মোৰ লৈ আহি আছে ইয়াৰ ঠেলাত খুব মানে ভাল ফ্ৰেণ্ড হয় আপুনি মিজু বৰুৱা নামটো ল'লে অকণমান বেয়া হ'ব মিজু বৰুৱা একদম আৰু এনেকৈ আজি নাই আজি পাৰ্টি চাৰ্টি হ'ব গধূলি মিলনো হ'ব আজি এনেকুৱা আৰু আচ্ছা আপুনি যে কৈছিলে ভৰিখন ক'ত যাওঁতে ভাঙিছিলে বাৰু ভাঙা নাই মই মানে পৰিছিলোঁ চাইকেলৰ পৰা দুখ পাইছোঁ মানে অলপ ঠেচেলা খাইছে নেকি আৰু চাইছোঁ ট্ৰিটমেণ্ট কোনো ধৰণৰ ওলোৱা নাই অলপ ৰেষ্ট ল'ব দিছে ডক্টৰে তো মই ৰেষ্ট লৈ আহিছোঁ আজিকালি তথাপি মই এতিয়া ঘৰৰ পৰা উঠিব নোৱাৰোঁ খেলাতে মই এতিয়া মানে ঘূৰি ফুৰিছোঁ আৰু তথাপিও মোক মানে লগৰখিনিয়ে বিচাৰে খুব ভাল পায় মোক মানে এই লগৰবিলাক খুব ভাল পায় মানে হয় নেকি চ' সেইটো কাৰণে মই ঠেলাত এতিয়া আহি আছোঁ আৰু কেতিয়াবা বিচাৰ আহিম মই মাৰ্কেটত আহি আছোঁ ভাল মানে হেৰিবিলাক ভিডিঅ'বিলাক লৈ আহি থাকিম আপোনালোকে চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঠাইতে ঘণ্টা পৰ্যন্ত লাহেকৈ টিপিবলৈ নাপাহৰিব আজিলৈ ইমানে বাই বাই